দুদিন আগতে এটা সুন্দৰ মুহূৰ্তৰ সাক্ষী হোৱাৰ সৌভাগ্য লাভ হৈছিলে। আমি গৈছিলোঁ বিলগাঁৱত থকা জেঠাই আৰু জেঠপাৰ ঘৰলৈ। তাত ৰূপালী জয়ন্তীৰ উপলক্ষে নামঘৰৰ ভিতৰ ভাগ আৰু বাহিৰ ভাগ সুন্দৰকৈ সজাই পৰাই তোলাৰ লগতে নামঘৰৰ সন্মুখভাগত দুভাগকৈ মূৰ্তিও স্থাপন কৰা হৈছে। তাৰে এভাগ আগবঢ়াইছিল জেঠাই আৰু জেঠপাই। আগতে এনেকৈ আগবঢ়াই বুলি শুনিছিলোঁ, কিন্তু কেনেকৈ প্ৰতিষ্ঠা কৰা হয় দেখা পোৱা নাছিলোঁ। মূৰ্তিভাগক সুন্দৰকৈ গামোচা আৰু চেলেং পিন্ধোৱাৰ পাছত জেঠপাকৈ সকলোৱে মিলি সৰুকৈ সম্ভাষণ এটা জনালে। এই উৰুলি, দবা আৰু শংখৰ মাতে মনটো কিবা বহুত ভাল আৰু পবিত্ৰ অনুভৱ কৰে, নহয়নে? ইয়াৰ পাছত সকলো ৰাইজে মিলি চাহ আৰু প্ৰসাদ গ্ৰহণ কৰিলে আৰু ৰাইজে মিলি বেলেগ কামত লাগিল আৰু আমি জেঠাইহঁতৰ ঘৰলৈ বুলি উভতি আহিলোঁ। উভতি আহোঁতে প্ৰকৃতিৰ দৃশ্য চাওকচোন, কি মনোমোহা। সঁচাকৈ জেঠাইহঁতৰ ঘৰৰ চাৰিওকাষটো বহুত বেছি ধুনীয়া। তেন্তে আজিলৈ আহোঁ দেই, বাই বাই।